আজি ওদালগুৰি জিলা BPF আৰু তামোলপুৰ জিলা BPF একেলগে লগ লাগি যিটো ডিমাণ্ড সমষ্টি ডেলিমিটেশ্যনৰ কথাটো লৈ পেলাই ডিমাণ্ড কৰিছিল যে ওদালগুৰি এটা লোকসভা হ'ব লাগে, কিন্তু এইটো নহ'ল। ইয়াৰ কাৰণে আজি আমাৰ ওদালগুৰি জিলা আৰু তামোলপুৰ জিলা BPF হিচাপে এইটো মানে প্ৰটেষ্ট ৰেলী হিচাপে আজি ওলাব। এতিয়া ওলাই আছো। যেন হওক আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক। ইয়াত মানে UPPL আৰু ABSU লিডাৰসকলে খুব চুপচাপ আছে মনে মনে। তাৰমানে ইহঁতেই হ'ব দিয়া নাই। প্ৰপ'জালটো ইহঁতৰে। ওদালগুৰি লোকসভা যিটো হোৱা নাই, নালাগে বুলি কোৱা প্ৰপ'জালটো প্ৰমোদ বড়োই দিছে UPPL আৰু ABSUয়ে ছাপোৰ্ট কৰিছে নিশ্চয়, যাৰ কাৰণে আজি চুপচাপ মনে মনে আছে, একো ৰিয়েকশ্যন নাই। ইহঁতে কৈছিল আগত আমিও ডিমাণ্ড কৰিছোঁ ওদালগুৰি লোকসভা হ'ব লাগে বুলি, কিন্তু আজি একো ৰিয়েকশ্যন নাই, চুপচাপ। তাৰমানে ইহঁতে বোমা ফুটাবলৈহে বাকী আছে, মাছ মাংস খাবলৈহে বাকী আছে। হৈ গ'ল যে ওদালগুৰি একটা লোকসভা নহ'ল, ভাল ইহঁতৰ কাৰণে। যেন হওক প্ৰমোদ বড়ো বা ABSUৰ নেতাসকলে যিটো ৰোল লৈ আছে BTC ধ্বংস হ'বলৈ কৈ আছে। আপোনালোকে চাওক, এতিয়া তামোলপুৰ জুডিচিয়েল যিটো কোৰ্ট, সাব ডিভিজনেল যিটো জুডিচিয়েল কোৰ্ট, এইটো ৰঙিয়াত গ'ল BTC বাহিৰত। হিচাপততো BTC ভিতৰতে আমাৰ মুছলপুৰত চলি আছিল, মুছলপুৰতো চলি থাকিব লাগে। আজি এটা পিছত এটা BTC সম্পত্তিবিলাক গৈ আছে, প্ৰমোদে সেইটো বেচি পেলাই খাই আছে, বিক্ৰী কৰিছে বুলি আমি ক'ব লাগিব প্ৰমোদ বড়োক। ABSU নেতাসকলে ইয়াত কিয় একো মাত মাতা নাই? তামোলপুৰ সাব ডিভিজনেল জুডিচিয়েল কোৰ্টটো ৰঙিয়াত লৈ গ'ল, ইয়াৰ ওপৰত কিয় মাত মাতা নাই? মন্ত্ৰী আছে, MLA আছে, চৰকাৰ একেলগে আছে BJPৰ লগত, এইবিলাক কিয় প্ৰটেষ্ট কৰিব পৰা নাই? আচৰিত পাইছো আমি। BTC চৰকাৰ ভাঙি যায় বুলি ভয় খাই পেলাই এইবিলাক নকৰে নেকি? BTC চৰকাৰ ভাঙে না নাভাঙে, কেনেকে ভাঙিব? ইহঁতেতো এবচলিউট মেজৰিটি না, ইহঁতেই চলাই আছে, বিক্ৰী কৰি পেলাই খাই আছে BTC সম্পত্তিটো। একোটো কৰা নাই। মুঠতে এইবিলাক কিয় কৰিছে? ডিপাৰ্টমেণ্টটোতো দিছে, আকৌ যিটো জুডিচিয়েল কোৰ্ট মুছলপুৰত চলি আছিল ইহঁতৰ কেছবিলাক কিবাবিলাক, এতিয়া ৰঙিয়াত গ'ল। এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। এইটো কৈ পেলাই আমি শেষ কৰিব নোৱাৰে। মুঠতে আমি কণ্ডেম কৰিছো, আমি সেইটো কেতিয়াও মানি ল'ব নোৱাৰে। দিন আহক, দিন আহিলে আমি সেইবিলাক ৰাষ্ট্ৰপতিৰ অনুমোদন হৈ গ'ল স্যাৰ। ৰাষ্ট্ৰপতি এচেণ্ট দিলে আমি জানো। তথাপিও সেইটো এই যিহেতু 6 শিডিউল এৰিয়া, সেইটো আইনগতভাৱে আমি কিবা একটা চেলেঞ্জ কৰিব পাৰি নেকি, এইটো আমি চাই আছো। যদি আইনগতভাৱে কিবা একটা চেলেঞ্জ কৰি পেলাই ৰাস্তা আছে চেলেঞ্জ কৰিব, ইয়াৰ কাৰণে আমি চেলেঞ্জ কৰিম। যদি ৰাস্তা নাই আমি কি কৰিম? আমি চাই আছো লিগেল চাইডত ওদালগুৰি লোকসভা আমি পাবলৈ সক্ষম হয় না নহয়, 6 শিডিউল এৰিয়াটো চাই পেলাই এইটো আইনগত আমি চাম। স্যাৰ উচ্ছেদক লৈ কি ক'ব স্যাৰ? উচ্ছেদটো একপক্ষীয়ভাৱে হৈ আছে, মুছলিমৰ ওপৰত হৈ আছে। আৰু যোৱাকালি মই কি কয় বাক্সাত আহিছিলোঁ, এই যে আংৰাখাটাটো মানে দিব বুলি কিবা লিষ্ট বনাই আছে বুলি আমি শুনিছোঁ। সেইকাৰণে বেংগলী এৰিয়া আংৰাখাটাত গৈছিলোঁ, কিন্তু এতিয়ালৈকে নটিচ হোৱা নাই। কিন্তু ইহঁতে খুব ভয় খাই আছে আহিব নাকি এনেকুৱা। নাই, মই যাম, আজি ঘূৰিব যাম। মই গুৰিয়াজাৰত যাব, লালফুলত যাব, সেই দুটা জাগাত মই যাব। ফেৰেংগাই কি কৈছো? ফেৰেংগাই যোৱাকালি কৈছে যে বানাঞ্চলত থকা মানুহ কোনো কাৰণত হেৰি কৰা চব উচ্ছেদ কৰা হ'ব, কিন্তু প্ৰমোদ বড়োই কৈছে যে স্যাৰ আকৌ এইবিলাক চিন্তা চৰ্চা কৰা হ'ব। এই দুটাৰ ফেৰেংগাটো BTCৰ মানুহেই নহয়, সি কি BTCৰ কথা কৈ আছে? যিটো 2008হে আহিছে, 2008হে আহিছে সি বৈৰাগতো। ফেৰেংগাৰ কথা কি কৈছে কোৱা নাই, মই গুৰুত্ব নিদিওঁ। কিন্তু BTCৰ মানুহ কোনোবা ক'লে মই চাম, কিবা ৰিপ্লাই দিব পাৰে নেকি। বৈৰাগত নহয় কোন? ফেৰেংগা আমাৰ BTCৰ মানুহ নহয় না, এই ধেমাজিৰ মানুহে। দেখাওকচোন ই প্ৰমাণ, পাৰিলে প্ৰমাণ দেখাওকচোন। ফেৰেংগাই প্ৰমাণ দেখাওক। এই ফেৰেংগাই BTCৰ 2003 চনত আগৰ পৰা আছে নেকি? এই 8
স্যাৰ অসমৰ বিজেপিৰ গৃহকণ্ঠ লাগি আছে কি ক'ব ইয়াৰ এইটো 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 মই একো কমেণ্ট নিদিম কংগ্ৰেছত কি হৈছে বিজেপিত কি হৈছে বা ইউ পি পি এলৰ ভিতৰত কি হৈছে ইয়াৰ ওপৰত মোৰ ক'ব লগা একো নাই মই একো নকওঁ মুঠতে BTC-টো ৰক্ষা কৰিব লাগে বাচাব লাগে ইয়াৰ দায়িত্ব আমাৰ সকলো ৰাইজৰ দৰং ওদালগুৰিৰ প্ৰাৰ্থী কোন হ'ব স্যাৰ BPF ওলাব আমিতো খেলিমেই দৰং ওদালগুৰি লোকসভাত আমি খেলিমেই কোকৰাঝাৰো খেলিব জিকিব আমি দুটাও পাৰ্টি এতিয়া নহয় বহুত সময় আছে অকলে খেলিব স্যাৰ অকলে কাৰো লগত বন্ধু নহয় ঠিক আছে অকলে